নামঘৰত জয় হৰি গোবিন্দ গোৱা তথাকথিত ভকতকেইজনে কিমান দিনে বগা চেলেকি ঢাকি ৰখা কদৰ্যমানৰ কুণ্ডল ভাবুৰ ওলাই গৈছে। বাপ বাপ বুলি আমি পূজা কৰি থকা ভকতসকলৰ মাজতো যে একদম নিঃশব্দ হৈ থাকিব পাৰে সেইটো অন্তত শেষ বয়সলৈ তোমাক বুজাই দিছে। একো জগৰ নলগাই ৰাস্তাত ধৰি এই বচ্চা গুহাকেইটাক অলপ টনা আজোৰা কৰি দিলে সিহঁতেও প্ৰায় সিদ্ধ কথাবোৰ তহঁতে যিমান সহজভাৱে লৈছা ইমান সহজ নহয়। তই গভীৰভাৱে তই এতিয়া পৰিশ্ৰমী হৈ থকা নাই তাই বিয়া বয়স হয় না হ'ব আৰু হ'বহে তাৰ পাছত তৰাৰ বিয়া ইমান ডাঙৰকৈ পাতিম চব মানুহে ক'ব লাগিব এয়াহে বিয়া যদি পাত গাঁও নহয় যিয়ে তৰাৰ বিয়া পতাটো পাতিব লাগে। চাই আছে কিন্তু তাইক বিয়া কৰাবলৈ
কিবা নতুন খবৰ আছে নেকি? ঘৰলৈ গৈ কিবা জানি আহিছা?